দেবব্রত শইকীয়া প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচীখন আমি বাধ্যত আজি মানে গ্ৰহণ কৰিবলগীয়া হৈছে। আচল কথাটো হ'ল যোৱাকালি তেওঁ এজন বিৰোধী দলৰ নেতা দেবব্রত শইকীয়া, গতিকে 21 তাৰিখে যি কাৰ্বি আংলং সাহিত্য ৰাজ্য পৰিষদৰ পৰা যি তাৰমানে এটা অৰ্ডাৰ ওলাইছিলে, তাৰমানে বিশেষকৈ খিৰণি বিজাৰ পিজাৰ মাটিডোখৰত বছৰে বছৰে তাৰমানে বেদখলকাৰী হিচাপে বসবাস কৰিছিল। এই ক্ষেত্ৰত তাৰমানে কাউন্সিলৰ পৰা এটা অৰ্ডাৰ ওলাইছিলে। এই ক্ষেত্ৰত দেবব্রত শইকীয়াই তাৰ মন্তব্য দিছে যে এইটো সম্পূৰ্ণ অসাংবিধানিক, তাৰমানে কোনো আইন নাই বুলি তেওঁ মন্তব্য দিছে। সেই ক্ষেত্ৰতহে আমি আজি তেওঁৰ প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তেওঁ অসাংবিধানিক বুলি তেওঁ মন্তব্য দিছে যে উচ্চতম ন্যায়ালয়ে 2021 চনত তাৰমানে স্পষ্টকৈ ৰায় দিছে। তেনে উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পাছত তেনে অসাংবিধানিক বুলি তেওঁ ক'ব পাৰিব নেকি? তেওঁ চেলেঞ্জ কৰিব পাৰে নেকি? আৰু আমাৰ কাৰ্বি আংলং ৰুলছ কোৰ্টত আছে, তাত কাৰ্বি আংলং কোৰ্টত আছে, তাৰমানে 1954 তাৰমানে মিকিৰ হিলছ ৰেগুলেশ্যন গ্ৰেজিং ৰেগুলেশ্যনছ এক্ট, তাতে স্পষ্ট তাত লিখা আছে। তাৰমানে তাৰপাছত আকৌ 1953 মিকিৰ হিলছ লেণ্ড এণ্ড ৰেভিনিউ তাতেও স্পষ্টকৈ তাৰমানে লিখিছে যে গ্ৰেজিং যোনে বেদখলকাৰী হিচাপে তাত দখল কৰিছে বছৰ বছৰে, এই ক্ষেত্ৰত তাৰমানে উচ্ছেদ কাৰ্য গ্ৰহণ কৰিব লাগিব বুলি। গতিকে এইখিনিত উচ্চতম ন্যায়ালয়ৰ ৰায় এটা আমি কাউন্সিলৰ কোৰ্ট 1953 আৰু 54 তাত স্পষ্টকৈ উল্লেখ কৰাইছে। এই ক্ষেত্ৰত তেওঁ যে অসাংবিধানিক বুলি তেওঁ মন্তব্য দিছে, এইটো তেওঁ এজন তাৰমানে অশিক্ষিত আৰু তেওঁ এইজন অসাংবিধানিক ব্যক্তি হিচাপে চিনাক্ত বা পৰিচয় দিয়ে অসম ৰাজ্যৰ আগত। গতিকে এই ক্ষেত্ৰতহে আমি আজি তেওঁৰ প্ৰতিমূৰ্তি আমি জ্বলন্ত তাৰমানে কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। MLA সি ক'ত সাহস পালে যে আনলখুক বুলি যে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা দিয়ে যে ইলেকশ্যন হ'ব বুলি আনলখুক আপুনি চাইছে না চোৱা নাই? কোনটো আনলখুক মই চোৱা নাই নেকি? দেবব্রত ডাঙৰীয়াটো চাওক যে আমাৰ ইয়াত পুৰা ইয়াত কোৰ্ট পুৰা ওলাই আছে যে ভিজাৰত এনক্ৰচ কৰা যে ইলিগেল এনক্ৰচমেণ্ট কৰিব পাৰে বুলি ইয়াত লিখা আছে। সেইকাৰণে আপুনি ক'ত পালে যে আনলখুক এক বুলিতো কালি ভিতৰত আপুনি স্পষ্টকৈ কাৰ্বি আংলং ৰাজ্যক ক'ব লাগিব বা নহ'লে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি স্পষ্টকৈ ক'ব লাগিব যে আমাৰ 20 তাৰিখ দিনাখন আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল মিটিং পাতিছিলোঁ। তাত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আছে, EPCC আছে, CPIML আছে, সব পলিটিকেল পাৰ্টি আছে, সব সাজু কৰি ডকুমেণ্টছ কৰি আছোঁ। তাকে আজি আমি ছ'চিয়েল মিডিয়াত পাইছোঁ আনলখুক এই কৰি আজি বাংকে না যাওঁ alang bang dakke anak ekuri athema non chirilo je pingi dang daklo je kongres ala tum ke non pen la so politics patu las non la so pari tum chini bangke alang kong la bang so hodak affected person ahuni tum phanje political opinion la tum sympathy long ji mine bala so kam tha cho hala political sympathy long ji mine pusi la bangke ke hala bang surya bhat lasi non hat pang la son kongres ajum patu bom la ben Karbi Anglong berat kali Karbi Anglong berat ke asam macam ni langsung indax bang ke nangkep quick kecuali ijiran lasi kupiko sa asam andun ikan nangkep asu kami kot nangkep hala kami illegal langsung migrant ki ong la bang so joni se langsung andolon tapi nangkep hala so andolon di Debabrate desa Cini dia bang lasi bini bang ke condemn lo je la bang so bini jiko itu me langsung di Debabrate desa ke nangin ini tu lake andok ek bang ke alang bang so cepik lo lasi langsung utak dan kongres komiti tu kami lam kras pinang ko kali bude la bangke Karbi Anglong rat angkar I kami la bangke hakposon khelabom ka khelabom sinon puta la bangso politik la bangso minus ke jiman mathabom pasti condemn lo Debabrate Saikia la bangso la the pachma dak tek ni tum dia la bangso ka dong bangke alang ke lain lo